মই আজি ফ্লিপকাৰ্টত একদম বস্তু এটা অৰ্ডাৰ কৰিলোঁ, মানে একদম দেখুৱাম বাৰু, আহিব 2 আগষ্টত আহিব। আপোনালোকক দেখুৱাম বাৰু কি বস্তু অৰ্ডাৰ কৰিলোঁ, মজা লাগিব, আহি লওক। তেতিয়া ধুমাকা ভিডিঅ' বনাম আৰু আপোনালোকৰ কাৰণে। এতিয়া গৰমৰ বতৰ এনেকৈ আছোঁ আৰু য'তে ত'তে যি টি কৰি, কাৰণ ভিডিঅ'খন ভাল নহ'বও পাৰে, বেয়া নাপাব, চাই থাকিব। কিন্তু একদম 2 আগষ্টত আহি আছে বস্তু এটা, ফ্লিপকাৰ্টত মই অৰ্ডাৰ কৰিলোঁ, দেখুৱাম আপোনালোকক। কি বস্তু খালি এতিয়া নকওঁ, তেতিয়া দেখুৱাম আৰু ক'ম, বেলেগ ধামাকা হ'ব তেতিয়া ভিডিঅ', ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে আমি। এতিয়া মানে মই যদিও এইডোখৰত আছোঁ, বেলেগ এটা কামত ওলাই আহিছোঁ। ঘৰত কিমান সোমাই থাকিব নাই, একদম এতিয়া কেৰেম খেলিম বুলি ঠাণ্ডা বতৰ, কিমান ঘৰত সোমাই থাকিব, ফেনৰ তলত থাকিও খুব ভাল নালাগে। মানে অলপ দেহাটো ঠাণ্ডা কৰিম আৰু অলপ টাইমটো পাছ হৈ যাব। অকণমান দলঙতে বহি দিছোঁ আৰু ধুনীয়াকৈ, একদম ঠাণ্ডা লাগিছে ইয়াত বতৰটো, কাৰণ বতৰটো মানে উপৰি কিবা ধুনীয়াকৈ ছাঁ আছে যে, গছ দেখিছে, গছ আছে তলত, একদম পূৰা ধুনীয়াকৈ বহি আছে, এনেকুৱা ধুনীয়াকৈ বতাহ মাৰিছে, সেইকাৰণে বহি দিলোঁ অকণমান। পকা ৰাস্তা আছে এতিয়া, দলঙৰ ওপৰত বহি আছোঁ দেখিছে, বিৰাট মজা লাগিছে, কিন্তু ঠাণ্ডা লাগিছে। মই ক'ত কেমত খেলিব আহিছোঁ, জেগাটো দেখুৱাম বাৰু, কোনে কোনে খেলি আছে আৰু কিমান মানুহ আছে তাত মই দেখুৱাম আপোনালোকক। বহুত দেৰি বহি দিলোঁ আৰু এতিয়া হৈ গ'ল, ঠাণ্ডা লাগিব। এতিয়া মানে গৈ আছে আপোনালোকে।